চাই আছে মোৰ ইউটিউব চেনেল বেদাবৰ্ছ আৰ্ট এণ্ড কালচাৰ। যি সময়ত আমাৰ নৱপ্ৰজন্ম তথা শিশুসকল অসমীয়া ভাষা সংস্কৃতি কলা কৃষ্টিৰ প্ৰতি অমনোযোগিতাৰ অভিযোগ, যি সময়ত আমাৰ নৱপ্ৰজন্মই পশ্চিমীয়া কলা সংস্কৃতিক আদৰি লোৱাৰ অভিযোগ, যি সময়ত আমাৰ নৱপ্ৰজন্মই হাতৰ তলুৱাত পৃথিৱীখন লৈ থকাৰ অভিযোগ, তেনে সন্ধিক্ষণত সমান্তৰাল পৰিপ্ৰেক্ষিতত মই আজি এখন গাঁৱৰ এটা বিশেষ অনুষ্ঠান দেখুৱাবলৈ আপোনালোকক গৈ আছোঁ, যাৰ দ্বাৰা আপোনালোকে অনুমান কৰিব পাৰিব যে আমাৰ নৱপ্ৰজন্মই এতিয়াও অসমীয়া কলা সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ আছে আৰু কিদৰে অসমীয়া ভাষা তথা কলা কৃষ্টিক বৰ্তাই ৰাখিছে। আজি মই আপোনালোকক যোৰহাটৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন বিশেষ গাঁৱৰ এটা অনুষ্ঠানৰ দুটামান দৃশ্য দেখুৱাবলৈ গৈ আছোঁ। উল্লেখযোগ্য যে এইখন গাঁৱৰে এখন ইতিহাস সমলিত গ্ৰন্থ আছে। সকলে পঢ়িছে তেওঁলোকে ইতিমধ্যে অনুমান কৰিব পাৰিছে, আৰু যিসকলে পঢ়া নাই তেওঁলোকে যদি এই গ্ৰন্থখন পঢ়ে তেওঁলোকে অনুমান কৰিব পাৰিব যে কিদৰে অতীতৰে পৰা এইখন গাঁৱৰ ব্যক্তিসকল অসমীয়া কলা সংস্কৃতি ভাষাকেন্দ্ৰৰ লগত জড়িত হৈ আছে আৰু বিভিন্ন স্থানত বিভিন্ন ক্ষেত্ৰত অসমীয়া ভাষা সংস্কৃতিক প্ৰদৰ্শিত কৰি আহিছে। আৰু আজিও যে এইখন গাঁৱৰ নৱপ্ৰজন্ম তথা শিশুসকল ইয়াৰ ব্যতিক্ৰম নহয়, মই তাৰে এক উদাহৰণ আপোনালোকৰ ওচৰত দেখুৱাবলৈ গৈ আছোঁ। উল্লেখযোগ্য যে এইখন গাঁৱতে সাহিত্য সংস্কৃতিৰ প্ৰাণস্বৰূপ এটা সাংস্কৃতিক কেন্দ্ৰ আছে, নাম মঞ্জুলা কলা কেন্দ্ৰ, আৰু ইয়াৰ পৰাই এখন চুটি চলচ্চিত্ৰ বাখৰ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত চলচ্চিত্ৰ প্ৰদৰ্শিত কৰি বঁটা বুটলিবলৈ সক্ষম হৈছে। যোৱাকালি তথা ৭ তাৰিখত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭তম জয়ন্তী উদযাপন কৰা হয়। দিনৰ ভাগত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে এই কাৰ্যসূচী আৰম্ভণি কৰা হয়, আৰু দুপৰীয়া ভাগত দিহানাম বৰগীতকে আদি কৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাতিৰ ভাগলৈ শিশু শিল্পীসকলৰ দ্বাৰা এক ভাওনা প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে এই শিশু শিল্পীসকল সকলোবোৰে প্ৰায় 10 বছৰৰ আশে-পাশে। আপোনালোকে এই শিশু শিল্পীসকলৰ যি মনোমোহা অভিনয় তাৰ পৰাই অনুভৱ কৰিব পাৰিব যে আমাৰ নৱপ্ৰজন্ম অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত কিদৰে এতিয়াও আকৃষ্ট হৈ আছে। আহকচোন আপোনালোকক সেই দৃশ্য উপভোগ কৰক।
এই বিৰোধীতা সকলোকে আহ্বান জনাইছে, আহক আপোনালোক সকলো ওলাই আহক, অসমীয়া ভাষা সংস্কৃতি কলা কৃষ্টিক আদৰি লওক আৰু অসমীয়া ভাষা সংস্কৃতি কলা কৃষ্টিক ৰাষ্ট্ৰীয় পৰ্যায়ত তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰক।